অহা 5 তাৰিখত আমাৰ UPPL দলে 7 বছৰ সম্পূৰ্ণ হ'ব। প্ৰথমতে মই এই শুভ মুহূৰ্তত আমাৰ দলৰ প্ৰতিষ্ঠাপক সভাপতি UG ব্ৰহ্ম ডাঙৰীয়াক অভিনন্দন জনাইছোঁ। আমাৰ দলৰ নেতা তথা আমাৰ দলটো শক্তিশালী কৰাত বহুখিনি আগভাগ লোৱা আমাৰ ৱৰ্কিং প্ৰেচিডেণ্ট আৰু বৰ্তমান ৰাজ্যসভাৰ MP ৰংগৰা নাৰ্জাৰী ডাঙৰীয়ালৈ মই অভিনন্দন জনাইছোঁ। বিশেষভাৱে আমাৰ দলৰ শক্তিশালী নেতা হিচাপে কাম কৰি আছে আমাৰ গোবিন্দ বসুমতাৰী ডাঙৰীয়া ডেপুটি চিফ আমাৰ কাউন্সিলৰ আৰু লগতে বিধায়ক তেখেতলৈ মই অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ দলৰ যিখিনি কেন্দ্ৰীয় নেতা আছে মই সকলোলৈ অভিনন্দন জনাইছোঁ। আমাৰ দলৰ হৈ যিসকলে যোৱা আমাৰ এছেম্বলি ইলেকশ্যনত নিৰ্বাচিত হৈছে, আমাৰ যোৱা কাউন্সিলত নিৰ্বাচিত হৈ EM/MCA লৈ হৈ পেলাই জনগণৰ সেৱাত কাম কৰি আছে, তেখেতসকলক মই অভিনন্দন জনাইছোঁ। কেন্দ্ৰীয়ৰ পৰা আমাৰ জিলা, ব্লক আৰু আমাৰ প্ৰাইমাৰী লেভেললৈকে বুথলৈকে যিখিনি ৱাৰ্কাৰে UPPLৰ নীতি আদৰ্শক আঁকোৱালি লৈ কাম কৰি আছে, মই সকলোলৈ অভিনন্দন জনাইছোঁ। আৰু বিশেষভাৱে মই UPPLৰ দলৰ বৰ্তমান সভাপতি হিচাপে মই বড়োলেণ্ড অঞ্চলৰ ৰাইজক ধন্যবাদ জনাইছোঁ যে তেখেতসকলে বড়োলেণ্ড অঞ্চলত এটা স্থিৰতা অনাৰ কাৰণে, শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে, এই অঞ্চলত সুশাসন গঢ়ি তোলাৰ কাৰণে UPPL দলক সকলো দিশৰ পৰা সমৰ্থন জনাইছে। আৰু সেই দলে আজি আমাৰ 7ম যিটো আমাৰ প্ৰতিষ্ঠা দিৱস, এই দিৱসত মই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আমাৰ বৰ্তমানৰ প্ৰেচিডেণ্ট ভৱেশ কলিতা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আৰু প্ৰাক্তন ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি আমাৰ অসম প্ৰদেশৰ ৰঞ্জিত দাস ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। বিশেষভাৱে এই নেতাসকলৰ আমাৰ সমৰ্থনৰ কাৰণে আজি আমি বড়োলেণ্ডত এটা শান্তি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছোঁ। আৰু ইয়াৰ লগতে আমি আমাৰ CSP দলৰ উপসভাপতি ঘনেশ্যাম দাস ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ আৰু তেখেতসকলৰ কৰ্মীসকলক ধন্যবাদ জনাইছোঁ। আমি একেলগে আজি ইয়াত এটা এলায়েন্স গভৰ্ণমেণ্ট আমি চলাই আছোঁ। এই সময়ত আমাৰ এটা ডাঙৰ উপলব্ধি হৈছে কি বড়োলেণ্ডত আমি যিটো আশা কৰি আমি চৰকাৰ গঠন কৰিছিলোঁ, এই আশাটো পূৰণ হোৱাৰ পিনে আমি আগবাঢ়ি আছোঁ। সামূহিকভাৱে বড়োলেণ্ড অঞ্চলত শান্তি বিচাৰি আমাৰ বড়োলেণ্ডবাসী ৰাইজে বহুখিনি আশা আকাংক্ষা লৈ পেলাই বিভিন্ন সংগ্ৰামত তেখেতসকলে জড়িত হ'ব লগা হৈছিলে, কিন্তু আজি বড়োলেণ্ড অঞ্চলত এই শান্তিটো চবে পাবলৈ সক্ষম হৈছে। বহুত জনগোষ্ঠীয়ে নিজকে এই বড়োলেণ্ড অঞ্চলত আমি দ্বিতীয় শ্ৰেণীৰ নাগৰিক, তৃতীয় শ্ৰেণীৰ নাগৰিক বুলি পেলাই বিভিন্ন কথাবিলাক প্ৰিণ্ট মিডিয়া, ছ'চিয়েল মিডিয়াবিলাকত কৈ আছিলে, আৰু আজি এই কথাবিলাক লাহে লাহেকৈ আমি শুনিবলৈ নাপাওঁ। সকলো মিলিজুলি থকাৰ এটা পৰিৱেশ আমি দেখিবলৈ পাইছোঁ। তো তেনেকুৱা এটা পৰিৱেশ গঢ়াত আমাক ভাৰতৰ প্ৰধানমন্ত্ৰী বিশ্ব নেতা আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক সকলো দিশৰ পৰা সহায় কৰিছে। ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই আমাক সকলো দিশৰ পৰা প্ৰত্যেক মুহূৰ্ততে আমাক সহায় কৰি আহিছে। মই তেখেতসকলৰ দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনাগত দিনত UPPL দলে এটা আঞ্চলিকতাবাদ দল হিচাপে এই অঞ্চলৰ ৰাইজৰ উন্নয়নৰ কাৰণে, ৰাইজৰ নিৰাপত্তাৰ কাৰণে আৰু ৰাইজৰ বিভিন্ন সমস্যাবিলাক স্থায়ী সমাধানৰ কাৰণে কাম কৰি যাম। আৰু এই চৰকাৰখনে বড়োলেণ্ড অঞ্চলৰ সকলো ৰাইজৰ যিটো ইজ অফ লিভিং, যাতে ভালকৈ জীয়াই থাকিব পাৰে, এইখিনি কাম কৰাৰ কাৰণে আমি সদায় প্ৰস্তুত হৈ আছোঁ আৰু অনাগত দিনত আমি এই কামখিনি কৰি যাম। ধন্যবাদ।